সো হাই এভৰিৱান সকলোকে পুনৰ এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো ইতিমধ্যে তোমালোকৰ ইংৰাজী আৰু অসমীয়া বিষয়ৰ পৰীক্ষা হৈ সমাপ্ত হৈছে আৰু মই আশা কৰিছো যে তোমালোকৰ দুইটা পৰীক্ষাই খুব ভাল হৈছে আৰু দুয়োটা বিষয়ৰে মই ইম্পৰ্টেন্ট ভিডিঅ'ছ লগতে অসমীয়াৰ কমন কুৱেশ্যন আমাৰ চেনেলত আপলোড কৰিছিলো আৰু তাৰ বহুতো প্ৰায় অলমোষ্ট 90 to 95% কুৱেশ্যন আমাৰ অসমীয়াত কমন আহিছে আৰু যিসকলে আমাৰ চেনেলটো চাইছিলা কুৱেশ্যনছখিনি চাইছিলা আই হোপ তোমালোকে সকলো কুৱেশ্যনছ ভালদৰে সলভ কৰি আহিছা এটা কথাটো আহিলে যে নেক্সট আমাৰ পেপাৰখন আছে গণিতৰ পেপাৰ আৰু লাষ্ট ইয়াৰ কি হৈছিল যে গণিতৰ পেপাৰখন বহুত টান বুলি খুব হৈ হাল্লা হৈছিল গতিকে এই বছৰ আমি এতিয়া তোমালোকৰ বাবে মই লৈ আহিছো গণিত বিষয়ৰ বাবে এটা ধামাকা সিৰিজ এই ধামাকা সিৰিজত কি থাকিব ধামাকা সিৰিজত থাকিব চেম্পল কুৱেশ্যনছৰ আৰ্হিত প্ৰত্যেকটো চেপ্টাৰৰে ইম্পৰ্টেণ্ট কুৱেশ্যনছ যি আমাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে গতিকে আমি চেম্পল কুৱেশ্যনছৰ যিখন সেবাই তেওঁলোকৰ ৱেবছাইটত দিছিল সেইখননো কেনেকুৱা অলপ ডিছকাছ কৰি লওঁ সেবাই কৈছিল দিজ আৰ পিউৰলি চেম্পল কুৱেশ্যনছ কাৰণ এইবোৰ এখন চেম্পল পেপাৰ বুলি কৈছিলে দ্য টাইপ অফ কুৱেশ্যনছ ইন বোথ ইণ্টাৰনেল এক্সামিনেশ্যন এজ ৱেল এজ ফাইনেল বৰ্ড এক্সামিনেশ্যন উইল লাইকলি বি অফ দ্য নেচাৰ গিভেন ইন দিছ চেম্পল পেপাৰ সেবাই কৈছিলে যে এই পেপাৰখনত যিখিনি কুৱেশ্যনছ আছে তেনেকুৱা ধৰণৰ কুৱেশ্যনে কিন্তু আমাৰ পৰীক্ষাত দেখিবলৈ পোৱা যাব কিন্তু সেবাই কৈছে যে একদম সেম টু সেম কুৱেশ্যনছ নাহিব পাৰে কিন্তু প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যনেই আহিব আৰু কি কৈছে যে প্ৰত্যেকটো চেপ্টাৰৰ পৰা যিবোৰ কুৱেশ্যনছ আহিব তাৰ মাৰ্কিঙৰ কোনোবাটোৰ পৰা তাত 2 মাৰ্কছৰ কুৱেশ্যনছ নাহিবও পাৰে কোনোবাটোৰ পৰা চিধাই অকল এটা 4 মাৰ্কছ বা 5 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে তাৰ একো গেৰেণ্টি সেবাই দিয়া নাই আৰু ইয়াৰ চ'ৰ্চটো কি হৈছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন CBSE যেতিয়া মই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ মই তেতিয়াই কৈছিলোঁ সেবাই কিন্তু তেওঁলোকৰ পৰীক্ষাটো CBSEৰ লগত ৰিজাই পেলাই পৰীক্ষাটো পাতিবলৈ ট্ৰাই কৰি আছে আৰু গতিকে লাষ্ট ইয়াৰ যেনেকৈ কুৱেশ্যনছ আহিছিলে CBSE নিচিনা এইবাৰ কিন্তু CBSEৰ নিচিনা কুৱেশ্যন অলপ বেছিকৈ দেখিবলৈ পোৱা যাব গতিকে আমি অলপ প্ৰথম কেন্দ্ৰে চাই লওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আমাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে এতিয়া চোৱা MCQs আছে চেপ্টাৰ 1ত প্ৰথমটো চোৱা LCM উলিয়াব দিছে আমাক LCM অফ 2 to the power 3 into 3 into 5 আৰু লগতে 2 to the power 4 into 5 into 7 এতিয়া চোৱা আমাৰ কিতাপত 2 to the powerত থকা কোনো সংখ্যাৰ LCM আমাক উলিয়াবলৈ দিয়া নাছিলে কিন্তু আমি যদি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো জানো যিটো আমাৰ কিতাপত দিয়া আছে তেতিয়া কিন্তু আমি এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰিব পাৰিম ঠিক সেইদৰে HCFটো এনেকৈ আমাৰ উলিয়াবলৈ দিছিলে গতিকে তোমালোকে যদি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো বা মৌলিক উৎপাদকীকৰণ পদ্ধতিটো যদি ভালদৰে জানা তেতিয়া তোমালোকে কিন্তু এই কুৱেশ্যনবোৰ সলভ কৰিব পাৰিবা ঠিক সেইদৰে চোৱা LCM HCF উলিয়াব লাগিব আৰু চোৱা এইবোৰ 7 - 2 to the power 3 এইটো যে এটা অপৰিমেয় সংখ্যা হয় আৰু কৈছে যে গিভেন যে 3 ইজ এন ইৰেচনেল নাম্বাৰ কৈছে যে আমাক দিয়া আছে যে 3 এটা অপৰিমেয় সংখ্যা হয় গতিকে চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমাৰ কিতাপত দিয়া আছে অলপমান তেৰা বাকাকে কিন্তু পৰীক্ষাত একে ধৰণৰ কুৱেশ্যনছখিনিকে আহিব চোৱা NCERT বাহিৰৰ কুৱেশ্যনছ কেতিয়াও নাহে আমাৰ সেইটো এটা ভুল ধাৰণা লাষ্ট ইয়াৰ এইটো কথাক লৈ যিটো হৈ হাল্লা হৈছিল সেইটো একেবাৰে অদৰকাৰী কথা বুলি মই ভাবোঁ কাৰণ চোৱা সেবাই কেতিয়াও নকয় যে আমি কিতাপৰ ভিতৰৰ পৰাই প্ৰশ্ন দিম আৰু এইটো কোনো এটা যুক্তিসংগত কথাও নহয় যে এটা পৰীক্ষাত কিতাপৰ ভিতৰৰ কুৱেশ্যনছখিনিকে দিব বেলেগ ধৰণৰ কিতাপ প্ৰশ্ন নাহিব কাৰণ চোৱা মেথছ এটা কনচেপচুৱেল বস্তু মেথছ মুখস্থ কৰা বস্তু নহয় যে কিতাপৰ ভিতৰত থকা কুৱেশ্যনছখিনিকে পৰীক্ষাত চাপি দিব গতিকে তোমালোকে কনচেপ্টছখিনি ষ্ট্ৰং কৰাৰ ওপৰত বেছি গুৰুত্ব দিবা আৰু এনেকুৱা ধৰণৰ যিবোৰ কমন কুৱেশ্যনছ চেপ্টাৰ ৱাইজ থাকিব মই সকলো তোমালোকৰ বাবে ধামাকা চিৰিজত আপলোড কৰিম ঠিক সেইদৰে চোৱা এইটো 3 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহিব পাৰে প্ৰুভ ডেট √3 ইজ এন ইৰেচনেল নাম্বাৰ কৈছে যে প্ৰমাণ কৰা যে √3 এটা অপৰিমেয় সংখ্যা হয় এনেকুৱা কুৱেশ্যনছ কিন্তু আমাৰ কিতাপত আছে ঠিক সেইদৰে HCF LCM উলিওৱা এনেকুৱা দীঘল প্ৰশ্ন পৰীক্ষাত আহিব পাৰে এনেকুৱা প্ৰশ্ন আমাৰ এক্সাৰচাইজত আছে গতিকে তোমালোকে সেইখিনি সলভ কৰিব লাগিব তাৰপিছত চেপ্টাৰ 2 চেপ্টাৰ 2 চোৱা দ্য নাম্বাৰ অফ পলিনমিয়েলছ হেভিং জিৰ'ছ -1 and 2 ইজ যে কোনবোৰ পলিনমিয়েলছৰ 0 -1 আৰু 2 হয় কিন্তু চোৱা আমাৰ কিতাপত এই প্ৰশ্নটো অলপ উল্টাকে আছে আমাক কি হয় আমাক জিৰ'কেইটা কিতাপত উলিয়াবলৈহে দিয়া আছে কিন্তু আমাক প্ৰথমতে জিৰ'কেইটা দি থোৱা নাই কিন্তু এই প্ৰশ্নৰ ওপৰত কি হৈছে যে আমাক জিৰ'টো আগতে দি থৈছে আমাক সংখ্যাকেইটাহে উলিয়াবলৈ দিছে গতিকে প্ৰশ্নকেইটা অকণ তেৰা বেকা তোমালোকে যে গোটেই ষ্টেপ বাই ষ্টেপ যদি অংকবোৰ যি কৰিব জানা তেতিয়া তোমালোকৰ বাবে কিন্তু প্ৰশ্নবোৰ সহজ হ'ব ঠিক সেইদৰে চোৱা আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো এটা গ্ৰাফৰ কুৱেশ্যন মই সেইটো ধৰণে ইয়াৰ পিছতো চাবলৈ গৈছোঁ 15 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াৰ ওপৰৰ কিন্তু যিকণ পাৰ্ট সেই পাৰ্টকণ কিন্তু কি হৈছে গম পাইছানে সেইকণ কিন্তু বেলেগ এটা চেপ্টাৰৰ লগত
সাদৃশ্য আছে তোমালোকৰ যিটো চেপ্টাৰ মেবি 9 or 10 আছিল তাত এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আছে কিন্তু সেই কুৱেশ্যনটোৰ লগতে তলা পাৰত আমাক কি কৰিবলৈ দিছে গ্ৰাফ উলিয়াবলৈ দিছে গতিকে আমাৰ সকলো চেপ্টাৰৰ কিন্তু কনসেপ্ট আমাৰ মনত থকাটো অতি জৰুৰী কথা তেতিয়াহে আমি দুইটা কুৱেশ্যন চোৱা এটা যদি চেপ্টাৰ 9 ৰ লগত মিলাই দিছে ইকন কিন্তু চেপ্টাৰ 2 ৰে হয় পাছৰ কোন গতিকে আমি কিন্তু সকলো ভালদৰে বুজি পাব লাগিব গতিকে তোমালোকে এনেকুৱা ধৰণৰ সকলো কুৱেশ্যন যিমানখিনি কিতাপত তোমালোকে যদি জানা সেইখিনি কুৱেশ্যনকে বেছিকৈ সলভ কৰিবলৈ ট্ৰাই কৰা ঠিক সেইদৰে চেপ্টাৰ 3 লৈ আমি যদি যাওঁ চোৱা the pair of equations ax plus 2y is equals to 9 and 3x plus by is equals to 80 represent parallel lines where a and b are integers কৈছে যে এই দুটা ইকুৱেশ্যনে প্যাৰেলাল লাইন ৰিপ্ৰেজেন্ট কৰে অৰ্থাৎ সমান্তৰাল ৰেখা দেখুৱায় অৰ্থাৎ দুইডাল সমান্তৰাল ৰেখাক ৰিপ্ৰেজেন্ট কৰে কৈছে যে where a and b are integers কৈছে a আৰু b অখণ্ড সংখ্যা হয় আৰু কেতিয়া হ'ব যদি a equals to b হয় নে 3a is equals to 2b হয় এনেকুৱা আমাক উলিয়াবলৈ দিছে আৰু কিতাপত কিন্তু চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক সিধা সিধিকে দি থোৱা নাই আমাৰ কিতাপত a and b উলিয়াবলৈ কেতিয়াবা দিয়াও নাই কেতিয়াবা এটা ইকুৱেশ্যন দি পেলাই ইটো ফিটুৰ লগত ৰিজাবলৈ দিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আমাৰ কিতাপত আছে গতিকে তোমালোকে সকলো ধৰণৰ কুৱেশ্যনছ কিন্তু ভালদৰে মন কৰিবা এটা সেকশন 3 লৈ যদি যাওঁ সেকশন 3 থকা কুৱেশ্যনছ কিন্তু ইয়াৰ পৰা ম্যাক্সিমাম কিতাপৰ অনুশীলনীত আছে গতিকে তোমালোকে তাৰ বাবে কিন্তু বেছি কষ্ট কৰিব নালাগে তোমালোকে সেকশন 3 থকা 3 মাৰ্কছৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যন যিখিনি কিতাপৰ ভিতৰ আছে সেইখিনিকে ভালদৰে প্ৰেক্টিছ কৰিবা ঠিক হৈ দিছে এইবোৰ এই 2 ডিজিট নাম্বাৰ ই 7 টাইমছ দা সাম অফ দিস এইবোৰ কিন্তু আমাৰ এক্সাৰসাইজৰ ভিতৰতে আছে গতিকে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সাৰসাইজৰ এক্সাম্পলত যিকিটা আছে সেইকিটাকে যদি সলভ কৰা তেতিয়া কিন্তু আমাৰ যথেষ্ট হ'ব এটা সেকশন ডি চোৱা সেকশন ডি কুৱেশ্যন কিটা অকমান টান এইকিটা আমাৰ লাষ্টৰ ফালে যিকিটা আমাৰ কুৱেশ্যনছ আছিলে সেই তাৰ পৰা আহিব এটা ট্ৰেডৰ এটা কুৱেশ্যন আছিলে এটা এক্সাম্পল আছিলে মেবি এক্সাৰসাইজৰ নাছিলে যদিও সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনটো কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা এবাৰ অতিকে বেছি ঠিক আছে চেপ্টাৰ 4 এটা ইম্পৰ্টেন্ট চেপ্টাৰ আছিলে তাত সো এক কোৱাড্ৰেটিক ইকুৱেশ্যন হুজ ৰুটস আৰ 3 minus root 2 and 3 plus root 2 এটা আমাৰ কিতাপত কি আছিলে তাক আমাক ৰুটস গিটা দি থোৱা নাছিলে অৰ্থাৎ আমাক কোৱাড্ৰেটিক ইকুৱেশ্যনছ গিটা দি থোৱা আছিলে আমাক তাত ৰুটস গিটা উলিয়াব দিছিলে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনত কি হৈছে যে আমাক কুৱেশ্যনটো উল্টাই সুধিছে অৰ্থাৎ কিতাপত যেটো প্ৰশ্ন আছিলে সেইটো আমাক উত্তৰ বিচাৰিবলৈ দিছে গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আমি কিন্তু ভালদৰে সলভ কৰি যোৱাটো দৰকাৰী ইয়াত আমি চোৱা যেটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেটো ফৰ্ম আমি যেটো ফেক্টৰাইজেশ্যনৰ বাবে ইউজ কৰোঁ সেইটো আমি ইয়াত পাতিব লাগিব প্ৰশ্নটো তিনেই সহজ কিন্তু দেখাত টান লাগিছে ঠিক সেইদৰে কিন্তু প্ৰশ্নবোৰ পৰীক্ষাত এবাৰ উঠি অহাৰ চান্সেছ অতিকে বেছি ঠিক সেইদৰে চা এইবোৰ প্ৰশ্ন আমাৰ এক্সাম্পলত বেছিকে দেখিবলৈ পোৱা যায় এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আমাৰ এক্সাম্পলত বেছিকে আছে গতিকে এইবোৰ তোমালোকে ভালদৰে সলভ কৰি যাবা বুলি মই আশা কৰিছো ঠিক আছে স্যাৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ যিবোৰ এক্সাম্পলৰ কুৱেশ্যন সেইখিনি আমাৰ কিতাপত বেছিকে পৰীক্ষাত বেছিকে অহাৰ সম্ভাৱনা আছে এক্সাৰসাইজৰ কুৱেশ্যনৰ লগতে কিন্তু তোমালোকে এক্সাম্পল খিনি কিন্তু মাষ্ট তাৰ পিছত চেপ্টাৰ 6 লৈ গৈছো চেপ্টাৰ 6ত চোৱা এটো এটা থিওৰাম আছিলে চোৱা এটো থিওৰামটোকে তেওঁলোকে কুৱেশ্যন হিচাপে উলিয়াই দিছে গতিকে তোমালোকে এইবোৰো ভালদৰে সলভ কৰিবা আৰু চোৱা তোমালোকে সেকশন বি চোৱা সেকশন বি 2 মাৰ্কছৰ কাৰণে চোৱা if a line is drawn parallel to one side of a triangle to intersect the other two side at distinct points এটো আমাৰ এটা থিওৰাম আছিলে উপপাদ্য আছিলে গতিকে তোমালোকে এইবোৰো সলভ কৰি যাবা ঠিক সেইদৰে মই চেপ্টাৰ 7 তো নাই চেপ্টাৰ 8 লৈ গৈছো চেপ্টাৰ 8 ত চাবা তোমালোকৰ 1 minus 10 square 30 1 plus 10 square 30 এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমাৰ এক্সাম্পলত বেছিকে আছে আৰু এটোকে হয়তো তোমালোকৰ প্লাসটোক মাইনাস কৰি মাইনাসটোক প্লাস কৰি উল্টা কৰি দিব পাৰে অৰ্থাৎ 10 ৰ ঠাইত কট দি দিবও পাৰে গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে কিন্তু কৰি যাব পৰাকে sin cos tan কটৰ সকলো ফৰ্মুলা ইটোৰ লগত হেতু ৰিলেচন এইবোৰ কিন্তু চাই যোৱাটো অতি দৰকাৰী লগতে এইবোৰ কুৱেশ্যন আমাৰ কিতাপত আছিলে এনেকুৱা ধৰণৰ এক্সাম্পলত আমাৰ কুৱেশ্যন বেছিকে আছিলে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কিন্তু চাই যোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু চাই এইবোৰ এটা কুৱেশ্যন আমাৰ অনুশীলনীত আছিলে তো এটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন বহুত আমি টান বুলি বিবেচনা কৰো কিন্তু অতি টান নহয় তোমালোকে যদি ইটোৰ লগত হেতু ৰিলেচন খিনি cos sec cot tan ৰ যদি তোমালোকে যদি বিচাৰিব জানা তেতিয়াহলে কিন্তু কুৱেশ্যনছবোৰ অতি সহজতে তোমালোকে কৰিব পাৰিবা কুৱেশ্যনছ বেছি টান নাহে বেছি ভয় খাবলগীয়া কথা নহয় একচুয়ালি তোমালোকে যদি কনসেপ্টছ খিনি যদি ভালদৰে যদি সুমুৱাই লবা পাৰিছা নিজৰ ভিতৰত যদি প্ৰেক্টিছ যদি যথেষ্ট কৰিছা তেতিয়া তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব আৰু মই সিৰিজটো কাইলৈ পৰা ষ্টাৰ্ট কৰিমেই তাত প্ৰত্যেকটো চেপ্টাৰৰে ইম্পৰ্টেন্ট কুৱেশ্যনছ খিনি মই তোমালোকৰ বাবে লৈ আহিম আৰু তোমালোকে জাস্ট সেইখিনি প্ৰেক্টিছ কৰিবা আৰু অকল তাৰ ওপৰতে ভৰসা নকৰি তোমালোকে কিন্তু নিজৰ প্ৰেক্টিছ কৰাটো মাষ্ট নিজৰ যিমানখিনি জানা সিমানখিনি প্ৰেক্টিছ কৰা আৰু তেতিয়া কিন্তু পৰীক্ষা ভাল হ'ব কাৰণ পৰীক্ষাত সকলো কুৱেশ্যনছ কমন অহাটো পসিবল নহয় কাৰণ এটা নতুন চেনেল মই জাস্ট ষ্টাৰ্ট কৰিছোহে
কিন্তু মই এটলিষ্ট মই আশাবাদী যে এই চেনেলটোৰ পৰা তোমালোকে যথেষ্ট লাভ পাবা আৰু তোমালোকৰ পৰীক্ষাত কিন্তু এই ভিডিঅ'টোৰ পৰা কিন্তু যথেষ্ট এই চিৰিজটোৰ পৰা কিন্তু যথেষ্ট কুৱেশ্যনছ কমন আহিব। গতিকে তোমালোকৰ সময় নষ্ট নকৰোঁ, তোমালোকে পঢ়াত গুৰুত্ব দিয়া। তোমালোকৰ পৰীক্ষাৰ বাবে অল দি বেষ্ট। কাইলৈৰ পৰা আহি আছে আমাৰ মেথছৰ ধামাকা চিৰিজ। থেংক ইউ, বাই বাই।